নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপুনি ভালে আছে। হয় বন্ধুসকল, আজি আমি এখন পথাৰৰ অনুসন্ধান কৰি আহিছোঁ। এখন আঘোণৰ পথাৰ। আঘোণৰ পথাৰ বুলি ক'লে কেনেকুৱা হয় গম পাইছে আপোনালোকে? পথাৰখন এটা সুবিশাল সুন্দৰ। আজি এই পথাৰখন হৈছে মাজুলী এখন সুন্দৰ মিচিং জনগোষ্ঠীৰ গাঁও মালাপিন্ধা। এই গাঁৱৰ বাসিন্দাসকলে কিদৰে সুন্দৰকৈ কৃষক কৰ্মৰ ওপৰত কেনেদৰে নিৰ্ভৰ কৰিছে, কেনেদৰে আগবাঢ়িছে কৃষক কৰ্মৰ ওপৰত, তাৰ ওপৰত আজি ভিডিঅ'টো বনাম। এগ্ৰিকালচাৰ ভাল লাগে কিবা এটা পৰিৱেশটো। আঘোণৰ পথাৰ বুলি ক'লে কেনেকুৱা গম পাইছে আপোনালোকে? তাৰ ওপৰতে এই ভিডিঅ'টো অকণমান বনাইছোঁ। আপোনালোক সকলোৱে গম পাব কেনেকুৱা এটা হয় ভিডিঅ'টো অনুভৱ হ'ব। গ্ৰাম্য জীৱনৰ অকণমান সহজ সৰল অন্তৰালৰ এটা পৰিৱেশ, সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ। ঠিক আছে, চাই থাকক ভিডিঅ'টো, আৰম্ভ কৰোঁ বোলো। পথাৰৰ মাজত আহোঁতে আমি এতিয়া এইটো দেখিলোঁ, এইটো আপোং চেকে বুলি কয়। নামটো কি বিশেষ মই ইমান নাজানো। সকালে সুধিলোঁ, এটা ডাউনি দেখিব গ'ল, আগলৈ গ'ল, সেয়া ধান চান কাটিছে, গৈছে আৰু ইমান সুন্দৰকৈ ইয়াতে তেওঁলোক সজাইছে, খুৱাইছে, ইয়াতে আপোং চামুং চেকি খাইছে। অকণমান দুখাই দেখোন। আমি এতিয়া ডাউনি জিনিছলৈ যাম, আমাৰ আমুহঁতৰ ওচৰলৈ। তেওঁলোকে খুব কামত ব্যস্ত, ধান দাইছে, সুন্দৰকৈ ধান দাই আছে আঘোণৰ পথাৰত। তেওঁলোকৰ কামত ব্যস্ত বেছি হৈছে, কামটো ব্যস্ত হ'বই, কাৰণ আঘোণৰ পথাৰ কেনেকুৱা ধান পকামতো ৰৈ নাথাকে যে, সেইকাৰণে সৰহকৈ কামবোৰ লাগি গৈছে। আৰু ইয়াত মোৰ অহা পলমত তেওঁলোকে এইখিনি বৰ ধুনীয়া ঠাইছিলে, এইখিনিৰ পৰা এতিয়া ধান কাটি গ'ল। আপোনালোকে দেখিছে ইয়াত ধুনীয়াকৈ ডাঙৰ চালি আগৰ চব লৈ গ'ল, চব কঢ়িয়াই নি আজৰি এই আগত সেই কাটিছে, আগলৈ বৰছোঁ আমি আকৌ দেখুৱাই দিছোঁ। ইতিমধ্যে আমি আহি পিনে উপস্থিত সেয়া দেখিছে দাৱনীসকল কিমান ব্যস্ত হৈ আছে, আৰু ব্যস্ত দেখিয়ে গম পাইছে কেনেকুৱা এটা পৰিৱেশ হৈ আছে। দেখিছে সকলোৱে কি ধৰণে ধান কটাত ব্যস্ত হৈ আছে। এটা ভাল লগা পৰিৱেশ, এটা সৌন্দৰ্য, আঘোণৰ সোণালী ধাননি। দেখিছে সকলোৱে কিমান কামত ব্যস্ত হৈ আছে। আমি তেখেতলোকৰ কামনি নকৰোঁ, তেখেতলোকে লাগি থাকক নিজৰ কামত। আমি এতিয়া আগবাঢ়োঁ, আমাৰ নিজৰ অকণমান যিমান পাৰোঁ আপোনালোক দেখুৱাম আৰু তেওঁলোক ইমান কথা বতৰা নাপাতোঁ। তেওঁলোকৰ লগত ভাল লাগিছে দেখি, এটা সুন্দৰ পৰিৱেশৰ মাজত তেওঁলোকক আবদ্ধ হৈ পিনে কাম কৰি আছে। দেখিছে কি সুন্দৰ ধাননি পথাৰ, এখন কোলাৰূপী সোণালী পথাৰ, ভাল লগা এটা পৰিৱেশ। দেখিছে আমাৰ গ্ৰাম্য জীৱনৰ মাজত এটা আধাখিলাৰ পৰিৱেশত প্ৰতিষ্ঠিত হৈ থকা এটা ধাননি পথাৰ, কি সুন্দৰ লাগিছে। দেখিছে আপোনালোকে গম পাইছে কেনেকুৱা এটা পৰিৱেশ, ভাল লাগে এখন ধাননি পথাৰ থাকি। তুমি চিনিলো তোমাক মুখতে হাঁহি লৈ খুজি কৈ আহিছা মোকে জোকাবলৈ, দেখি পৰে কলিজা আপোনালোকে আমি প্ৰথমতে সোমাইছোঁ বহুত কথা পাতিছোঁ। এনে আগন্মুখে পথাৰত বহুত বিজি হয়, বহুত কামৰ ওপৰত মোৰ বুজা হৈ পৰে। তেখেতলোকৰ কামত বহুত চিন্তা দিছে, কামটো কিমান এটা সোনকাল কৰিছে, ধান পকামতো ৰুই থাকে যে সেইকাৰণে আগতীয়াকৈ কৰিছে। দাদাই এতিয়া দাঙি বান্ধি আছে, দেখুৱাই দিয়া অকণমান। আমাৰ এখন গ্ৰাম্য জীৱনৰ সহজ সৰল এখন পথাৰৰ পৰিৱেশ, এই পৰিৱেশত মনোমোহা এটা দৃশ্য পোৱা যায়। তাত অনেক কিবা কিবি পোৱা যায়।
আৰু আগতকৈ এবাৰ ধানটো ভাল হৈছে নে ৰাইজে আগতকৈ যোৱা বছৰ খালি কম কিবা কম হৈছে ন কিহৰ কাৰণে হৈছে পানীটো কমি পানী কমি ন নাই ধানটো আগতকৈ এবাৰ বেয়া বুলি কৈছে কাৰণ পানীটো কম হ'ল যোৱা বছৰ পানী অলপ মানে কাৰণে ভাল হয় ন আগতে মাটিতে এতিয়া খালী ধান নহয় জানো আগতে ইয়াত মানুহ হ'ব নোৱাৰে নোৱাৰে ন এতিয়া আকৌ পানীটো কমি গ'ল মানে ধানটো কমি গ'ল মানে অঁ দেখিছে তেওঁলোকেও মানে বহুত ব্যস্ত হৈ আছে আমি মানে আমনি নকৰোঁ তেওঁলোকৰ কামটো কৰি দিওঁ আমি সবিষয়ে অকণমান জানিব তেওঁৰ পৰা ধানটো কেনেকুৱা কি নাম হয় তাক অকণমান জানি ভাল লাগিছে নহয় জানো অকণ নাহোঁতে কাম তুমি চিনিলো তোমাৰ মুখতে হাঁহি দিলৈ খুজি দুখুজি কৈ আহিছা মোকে জোকাবলৈ দেখি ঐ দেখি পৰে কৰি জীৱন হুনুৱালি যেনে নহিৰ বালি চিৰদিন তাকে সেইদিনাহে বেলা যাবগে লাগিব সেউজা মাটিতে মজা মজা দেখিছে আমাৰ আইতাই সুন্দৰকৈ এটা দিহানাম নহয় দিহানাম এটা লৈছে মানে দিছে দিহানাম এটা দিছে ইমান ভাল লাগিছে শুনি পিনে তেওঁলোকৰ মানে ভালকৈ গাইছে অসমীয়া দিহানামটো ভালকৈ গাইছে ইমান ভালকৈ গাইছে ন ভাল লাগে শুনি পিনে পথাৰত মানে গাইছে সদায় এটা ভাল লগা পৰিৱেশৰ মাজত যে আমি আহি সোমাই পৰিছোঁ আজি এনেকুৱা এটা পৰিৱেশত আমি খুবেই আনন্দ কাৰণ আমাৰ অসমীয়া গ্ৰাম্য জীৱনত এনেকুৱা এটা পৰিৱেশ আমাৰ পাওঁ আৰু পথাৰ বুলি ক'লে আমি সকলোৱে চিনি পাওঁ সকলোৱে বুজি পাওঁ যে কেনেকুৱা এটা পৰিৱেশ হয় সেইকাৰণে এটা ভাল লাগে আবেলি হৈ আহিল বেলিও দিবিল আৰু দাৱনীসকলো নিজৰ নিজৰ ঘৰলৈ গ'ল মনৰ কথা লৈ বহুত সপোন লৈ ঘৰ মৰা হ'ল আৰু সেই দেখি আমিও এতিয়া ঘৰলৈ যাম বুলি বাল ল'লোঁ